हे गाइस वेलकम बैक टू माय यूट्यूब चैनल प्रशांत ब्लॉग। आज आज पूजा बोली आज अक्टोबर 1 तारिख। आज दुर्गा पूजा आरम्भ हम ना हम बाकी ना तो आम आज कपूर किना टाइम पाइसो तो जाओ फैंसी बजार जाओ बाजाज इंडिया जाओ V2 जाओ कत के कपूर आईसे ভাল लगे लो ना निचिना सदाय दरे चाबनक रखी आसो यार ओलोवाई हुआ ना और हो ना लेजी फाइनली सपनवारी तेरे को बराबर होता नहीं क्या बोलने को। चले एक काम कर 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग के वजह। नमस्कार बंधुসকল, मोर नाम हल सपनवारी। मैं আপোনাৰ লগত আজি এটা ডেঞ্জাৰ এটা মানুহ আছে, সেই মানুহটোৰ লগত চিনাকি কৰি দিব বিচাৰিছো। এইটো হল গৌতম। কালি কি কয় কি আছিল V2ৰ পৰা কাপোৰ শ্বপিং কৰি আনিছিল, আনি কেনে তাৰপিছতে বোলে ভাল লগা নাই, এতিয়া বোলে আকৌ ফিৰাবা যাব বোলে সি। আৰু কালি মই যোৱা নাই গম নাপাওঁ। গৌতমৰ যোনটো পচন্দ লাগে সেইটো সপনত লাগে, ই নললে ইও নলয়, মানে গৌতমে গু খালে সপন খাব। গৌতমে গু নাখায় বুলি মই আগতে গম পাওঁ। গম পাই একদম মলত যাই লগ পাই আছে। পূজাৰ বজাৰৰ মানুহ চাওক। फाइनली आलो आम जामर माजे माजे भर जाए देखा सम्पूर्ण आगे बढ़ो। हमारे निजर सवालिर कारणे ड्रेस आरेक बार सबन आरेक बार की लेबी तो इहते सबन आरेक बार डांस डांस दे जल्दी जल्दी एगो ना यार डांस कर जल्दी कर जल्दी। কাপোৰ লৈছে কিন্তু কমৰ হয় না চাই আছে। এইটো চাওক গাইজ, প্ৰাইচটো আপোনালোকক দেখুৱাই আছো 699। मैं कपूर चॉइस कर लो एक तो चाई लो कौन ভাল लगे पिंधि पिंधि एक बार तो तार देखा केनेकुवा लगे कब तो ये केनेकुवा लगिसे तो सेकेंड सेकेंड है ये जिमर कारण लैसो केनेकुवा चाब कमेन्टत जनाब। এইকেইটা ল'ম মই, বাকী এইটো নলওঁ। তো বিল পেমেন্ট কৰি পেমেন্ট হৈ আছে। গৌতম ৰাজবংশী কৰিব, তাক আমি অফলাইন দিম, সি অনলাইন কৰিব। সপন সপন কি ললি কি ললি? কাপোৰ লোৱা কালি আজি এক্সচেঞ্জ কৰিব আহিছো। এক্সচেঞ্জ আরে বেলেগ বেলেগ ট্রাই কর। Oh my god, ultimate fix. चल 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 बस अपन मैं बैग तो लाया हूँ। सब बेलेग लोकेशन तपला तपला আমি বেলেগ লোকেশন যাও। এবারে কত যাও আমি ফেন্সি বজাৰ যাম ফেন্সি বজাৰ তাৰপিছত হা V2 যাম V2 যাম আগতে V2 ফেন্সি বজাৰ যাম। নেক্সট লোকেশন আছে V2 ভিডিঅ'ত যাওঁ অলপ বেছি ৰাও খাওঁ কিবা তেও লৈ লওঁ এটা দুটা যি পাৰোঁ অফাৰ আছে
তো ভিতৰত যাই লগ পাই আছোঁ সাগৰ শ্বপিং মলৰ ভিডিঅ'টো চাইছিলে যে গমে পাইছে সেইটো কোন আছিল গৌতম ভালকৈ জানো গৌতম এই সেইটোত নাযা আগৰ ভিডিঅ'টোত যে মনত আছে না হা আগৰ ভিডিঅ'টোত গুণ্ডা আহিছে গাইছ কিবা মন্তব্য দিবি নেকি কিবা কবি চশমাটোৰ কাৰণে এই চশমাটো ল'ম বুলি ভাবিছোঁ মানে কিমান 250 বেছি নহয় 250 তোমাৰ ফ্ৰেমটো ইয়াতে এৰা হৈ আছে এনকে হৈছে নৰম হৈ আছে মিস্ত্ৰী মাল খাই বনাইছিল ফ্ৰেমটো জিমৰ কাৰণে অৰ্ডাৰ দিছিলোঁ 600-700 ইয়াতে 250 টকা দিয়ক আমেত পুৰা পেচা বৰবাদ যদিহে আপোনালোকে ইচ্ছা কৰে আমাৰ ইয়াতে আহি কিনে হাতীও কিনি নিব পাৰিব মাত্ৰ 225 টকাকৈ এয়া হ'ল এটা হাতী আৰু হাতীৰ বাহিৰে হাতী যদি আপোনালোকক পচন্দ নাই তেনেহ'লে এয়া আমাৰ তাতে আছে 175 টকা মানে বিদেশী কুকুৰটো আপোনালোকে ইচ্ছা কৰে যদি এইটো কিনি নিব পাৰে আৰু কিনি আছে এইটো জাৰ্মানী শেফাৰ্ড 100 টকাত জাৰ্মানী শেফাৰ্ড পাব এইটো যদি আপোনালোকে ঘৰত লৈ যায় কেনে পুহি থয় তেনেহ'লে চুৰটোৰ একো নাহিব ই ভুকাই থাকিব পানীৰ পৰা উঠি কেনে ইয়াতে আহিছে আপোনালোকে যদি ইচ্ছা কৰে এইটো 175 টকাত কিনি লৈ যাব পাৰে মানে লৈ যাই কিনে পুৱা ডাইৰেক্ট জবৰাই দিলে হ'ল আৰু তাতে এতিয়া পোৱালি ছোৱালী হৈ যাব 1 বছৰৰ পিছত এইটো পোৱালি দিব পোৱালিৰ পিছত আৰু আপোনালোকে পূৰা মজা এই নতুন নতুন কাপোৰগিলা পিন্ধে এটা ফটো উঠি আৰু থৈ কিনে গুচি যায় এই মাত্ৰ পিন্ধিছিল পেলাই থৈ গুচি গৈছে ফটো এটা পিন্ধিব ফটো এটা মাৰিব আৰু এইটো খুলি কিনে ক'ৰবাত পেলাই থৈ যাব এইটো এতিয়া পিন্ধি ফটো এটা মাৰি কিনে এইটো ক'ৰবাত খুলি থৈ যাব ফাইনেলি হৈ গ'ল আমাৰ ভিটোৰ পৰা শ্বপিং কৰা তো এতিয়া আমি নেক্সট লোকেশ্যন আছে আমাৰ ফেঞ্চি বজাৰ তো বাই বাই ভিডিঅ' নেক্সট বছৰত লগ পাম আৰু তো এতিয়া যাওঁ আমি ফেঞ্চি বজাৰ টাটা যাই আছোঁ কেদাৰনাথ তো এতিয়া আমি গাড়ীত উঠিব যাই আছোঁ পাছত আমি যাম ফ্লাইটত যাম এয়াৰপৰ্ট যাম কেদাৰনাথটো চিমলাতহে আছে কিন্তু আজি আমি গুৱাহাটীত আপোনালোকক কেদাৰনাথো দেখাই আছোঁ তো আমি ফ্লাইট চাইট নাজানো এইগিলা অলপ 50 টকা কাটি দিলে হ'ল অভাৰ এক্টিঙৰ তো আমি যাই আছোঁ কেদাৰনাথত যাই দুটামান ফটো উঠিম তাৰপিছত লগ পাই আছোঁ দেখাই আছোঁ চব ফাইনেলি বিচাৰি কেদাৰনাথ পাম আৰু নেদেখাওঁ এতিয়া অলপ পিছত দেখা ফাইনেলি কেদাৰনাথ চাব ৰেডি 3, 2, 1 এইটো হৈছে কেদাৰনাথ অলপ ফটো চটো উঠো ইয়াত কেদাৰনাথৰ যদি পিছলৈ বাচি থাকোঁ ছাবস্ক্ৰাইবাৰ দিলে ভালকৈ 1 লাখ ছাবস্ক্ৰাইবাৰ হয় মই কেদাৰনাথ অৰিজিনেল যাম সেইটো বাৰুতো বনাইছে মাত্ৰ তো সপন কেনেকুৱা ফিলিং কেদাৰনাথত আহি কেদাৰনাথত আহি কিনে পুৰা মানে ৰিয়েল লাগি আছে তাৰমানে এনেতো যাব নোৱাৰে আমি তাতে ইমান ৰিয়েলে যেন পায় সিমান বেয়াও নাই তো আমি যাত্ৰা আজি ফাৰ্ষ্ট কৰিলোঁ কেদাৰনাথ মন্দিৰৰ পৰা দুৰ্গাৰ প্ৰতিমা তো ছেকেণ্ড লোকেশ্যন আমি ৰাতি যাম তো খুবেই ধুনীয়া বনাইছে ডাঙৰো আছে এতিয়া দুটামান ফটো উঠি লওঁ তাৰপিছত অলপ ভিতৰৰ বস্তুখিনি দেখাই লওঁ তাৰপিছত আমি ৰিটাৰ্ণ যাম চাইটো খুবেই ধুনীয়া একদম আহক একদম ৰাতি ভাল লাগিব দিনত ইমান সেই লগা নাই তো ৰাতি আহিব চাব ধুনীয়া হৈছে একদম আল্টিমেট কেদাৰনাথ মন্দিৰত আগত যাই দেখাই আছে গোটেই বেকগ্ৰাউণ্ডত
এতিয়া গৌতম ফটোশ্বুটত ব্যস্ত চাওঁ গাইছ ৰাতি ভাল লাগিব ৰাতি আহিম চাগে আমি বৰ্তমান দিনত এনেকুৱা দেখা হৈ আছে চাব পাৰে বোলে কেমেৰাটো ঘূৰাই দিছে চাওক হৈছে কেদাৰনাথ চালেও খুবেই ভাল লাগিল আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল বৰ্তমান এটা কিবা খাই লওঁ ভোক লাগি আছে অলপ যদি ভিডিঅ' আছে ভালকৈ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু পূজাৰ ব্লগ আহিব গধূলিও আহিম একদিন ৰাতি চাম ৰাতি ভিউটো কেনেকুৱা হয় তো আজিলৈ ভিডিঅ'টো এইখিনিয়ে আছিল ইয়াতে সমাপ্ত টাটা বাই বাই সকলোকে পূজাৰ শুভেচ্ছা থাকিল তো পূজা চাওক এনজয় কৰক খালি